হেৰি শুনিছেনে? হেৰি শুনিছেনে? কি কৰি আছে ইমান টাইম? অথনিৰে পৰা আপোনাক চিঞৰি আছো, শুনা পোৱা নাই নেকি? হেৰি কিনো ভাবি আছে ইমান? হেৰি অথনিৰে পৰা চিঞৰি আছো, কি ভাবি আছে ইমানকৈ? দেউতাই ঘৰৰ পৰা ওলাই যোৱাৰ পিছত মনটো একেবাৰে বেয়া লাগি আছে। নে ভালদৰে খাব পাৰিছো, নে ভালদৰে শুব পাৰিছো। হ'ব দিয়ক, আৱৰ্জনাবোৰ ঘৰৰ পৰা নাইকিয়া হৈছে, ভালেই হৈছে। সেইটো লৈ ইমান মাথা নষ্ট কৰি থাকিব নালাগে দিয়ক। তুমি কি বুজিবা? দেউতাই কিমান কষ্ট কৰি ঠেলা চলাই নিজৰ কপালৰ ঘাম মাটিত পেলাই মোক ডাঙৰ কৰিছিল। মোৰ কাৰণে দেউতাই কিমান যে ৰাতি লঘোণে আছিল, সেইটো মইহে জানো। হ'ব দিয়ক, মাক দেউতাক হ'লেতো সন্তানৰ প্ৰতি এইখিনি কৰিবই লাগিব। অকল সন্তান জন্ম দিলেইটো নহ'ব, তেওঁলোকৰ এইটো দায়িত্ব। আৰু সন্তানৰ কি দায়িত্ব নাই নেকি মালবিকা? মালবিকা, তুমি জানানে আমিও এজন সন্তানৰ মাক দেউতাক। আৰু কাইলৈ যদি আমাৰ সন্তানে আমাক দুয়োকো ঘৰৰ পৰা উলিয়াই দিয়ে, তেতিয়া কি কৰিবা? আমাৰ সন্তানে তেনেকুৱা কৰিবই নোৱাৰে। আমাৰ সন্তানক মই উচিত শিক্ষা দিছোঁ। তাৰমানে কি দেউতাই কি মোক উচিত শিক্ষা দিয়া নাছিল? হ'ব দিয়ক, চেণ্টি ফালিব নালাগে। আহক, ভাত দিছোঁ। যোৱা, ভাত তুমিয়ে খোৱা গৈ, মই নাখাওঁ। পাপা, অ' পাপা, ককা নাহে নেকি? ককাই আমাক এৰি গুচি গৈছে, কেতিয়াও নাহে। ককাই মোৰ ওপৰত তোমাক বেয়া পাইছো। কিয়? আৰু মাকো বেয়া পাইছো। তোমালোক দুইটাই বেয়া। মাইনা, নামাতো যোৱা। মাইনা, মাইনা, মই তোমাৰ ককাক উভতাই আনিম। আজিয়ে উভতাই আনিম। ককা, ককা, তুমি গ'লে মই কাৰ লগত খেলিম ককা? ককা, নাযাবা। ককা, হেৰি, তুমি ভাত গ'লে দিছোঁ, মই আহক। কাৰ লগত খেলিম ককা? মুন, মানুহজন ক'ত গ'ল? মানুহজন বা ক'ত গ'ল? মুনৰ কি হৈছে? কিয় ইমান কঁপিছে? ককা, নাযাবা। ককা, তুমি গ'লে মই কাৰ লগত খেলিম ককা? হাৰে, কাটি দিছেচোন। হেল্ল', কি হ'ল? বাৰে বাৰে ফোন কৰি আছা যে? হেৰি, আপুনি ক'ত আছে? সোনকালে আহকচোন, মুনৰ বিৰাট জ্বৰ। হা? কি? ৰবা, কিবা ভ্ৰম বকি আছে। আপুনি সোনকালে আহক না। মুন, মুন, কি কৈ আছে এইবোৰ? ৰবাচোন, পাপা আহি আছে।
ৰবাচোন কি কৈ আছা এইবোৰ পাপা আহি আছে ৰবা অ মাইনা কি হৈছে মাইনা এই চাওকচোন হা? পুনৰ কি হৈছে চাওক কি হৈছে মাইনা অ মাইনা কি হৈছে মাইনা অ মাইনা মাইনা কি বলো কি আছা তুমি এইবোৰ অ মাইনা মাইনা ককা মাইনা এই চাওকচোন মাইনা কি হৈছে তুমি আহা ককা অ ডাক্তৰ কলিতা আপুনি ক'ত আছে এতিয়া ককা ককা তুমি ক'ত গ'লা তুমি আহা ককা ককা তুমি ক'ত আছা ককা তুমি আহা ককা তুমি ক'ত গ'লা ককা তুমি আহা তুমি ক'ত গ'লা ককা তুমি আচ্ছা ককা আপোনালোকে ক'ত চিন্তা কৰিব আছা? নালাগে ককা তেওঁৰ অলপ জ্বৰ তুমি বেছি আছে। আহা। মানে ঠিক হৈ যাব মই কেইটামান দৰৱ লিখি দিম চব ঠিক হৈ যাব ঠিক আছে বাৰু ককা, নাযাবা। ককা, তুমি গ'লে মই কাৰ লগত মাইনা খেলিম অকণমান মনে মনে ককা? থাকাচোন ককা, নাযাবা। মাইনা অলপমান মনে মনে থাকাচোন তুমি গ'লে মই কাৰ লগত খেলিম ককা? ককা, অ আচ্ছা ককা, মই এটা কথা কওঁ। তুমি ক'ত হয়। গ'লা? তুমি তেওঁ আহা, মানসিকভাৱে কিবা ককা। কষ্ট পাইছে নেকি তুমি ক'ত সঁচা গ'লা? কথাটো ক'ব তুমি হয় আহা। মানে ককা তুমি ক'ত আছা ককা ককা ছাৰ তাই সোনকালে সুস্থ হ'বনে ছাৰ হ'ব কিয় নহ'ব কিন্তু এটা কথা তাই যদি মানসিকভাৱে অসুস্থ হৈ থাকে পিছত হয়তো মেণ্টেল ডিজিজো হৈ যাব পাৰে কি নাই নাই আপোনালোকে চিন্তা কৰিব নালাগে ঔষধখিনি আপোনালোকে কণ্টিনিউ কৰাওক ভাল পাই যাব আৰু মইতো আছোৱেই ঠিক আছে ছাৰ ঠিক আছে মই আহোঁ অ মানে ছাৰ আপোনাৰ ফিজটো না 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 মোক ফিজ নালাগে আপুনি এটা কাম কৰিব মোৰ চেম্বাৰলৈ আপুনি এবাৰ যাবচোন ঠিক আছে ছাৰ আপোনাৰ লগত অলপ মোৰ কথা আছে হ'ব, ঠিক ছাৰ, আছে হ'ব। আহিছোঁ হ'ব ছাৰ তুমি মাইনাক চোৱা মাজনী অ মাজনী মা আহিলা চোৱাইচোন তাই কেনেকুৱা কৰি আছে মোৰ বৰ ভয় লাগিছে ৰ, অ মা একো নহয় ৰ ৱাই ইমান জ্বৰ উঠিছে ঔষধ পাতি খুৱাইছনে নাই খুৱাইছো যোৱাচোন জলপতি এটা লৈ আহাগে যোৱা জলপতি মানে কি নাজানো নহয় ৱাই জলপতি কি নাজানা এটা বাতি ঠাণ্ডা পানী আৰু এখন কাপোৰ লৈ আহাগে যোৱা যোৱা ককা নাযাবা ককা তুমি আহিব গ'লে মা মই কাৰ আহিব লগত খেলিম একো নহয় ককা? ভাল হৈ যাব ৰ'বা ককা নাযাবা ককা আহিব ককা, নহয় তুমি দিয়া গ'লে মই কাৰ লগত খেলিম ককা ককা নাযাবা ককা তুমি গ'লে মই মা, কাৰ লগত লোৱা। খেলিম ককা ককা নাযাবা ককা তুমি গ'লে মই কাৰ লগত খেলিম ককা ভাল হৈ যাব মা এতিয়াই ভাল হৈ যাব ৰ'বা অ' আইতা তুমি ক'বাত ককাক লগ পাইছা মাজনী কি কৈছে তাই এইবোৰ মই একোৱে বুজা নাই সেইবোৰ বহুত কথা মা মই তোমাক পিছত কম দিয়া জানা আইতা মা আৰু পাপাই ককাক ঘৰৰ পৰাই যাবলৈ কৈছে অ' আইতা আমাৰ ককাক তুমি ক'ৰবাত দেখা পাইছা মাজনী এয়া সঁচানে বিয়ৈৰ দৰে দেৱতুল্য মানুহ এজনক তহঁতি ঘৰৰ পৰা উলিয়াই দিছ ইমান নিষ্ঠুৰ হলি ছি মোৰ ছোৱালী বুলি ক'বলৈ লাজ লগা হৈছে জোঁৱাই অ জোঁৱাই
জোৱাই 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 অ মা কিবা ক'ব চে জোৱাই মোৰ ছোৱালীজনী বাৰু বুৰ্বক তুমিতো শিক্ষিত ল'ৰা তুমি ইমান নিজ কাম কৰিব পাৰিলা কেনেকৈ যিজন মানুহে নানা দুখ কষ্টৰ মাজেৰে তোমাক ডাঙৰ দীঘল কৰি উচ্চ শিক্ষিত কৰিলে নিজৰ সুখ দুখৰ কথা নাভাবি তোমাৰ মুখৰ ফালে চাই অকলহৰে গোটেই জীৱন কটালে সেই মানুহজনক তুমি ঘৰৰ পৰা উলিয়াই দিলা কেনেকৈ মই পাপ কৰিছো মা মোক ক্ষমা কৰি দিয়ক পত্নীৰ কথাত ভুল গৈ মই বহুত ডাঙৰ ভুল কৰিলো মা মই মহাপাপী মোক ক্ষমা কৰক মা তেওঁৰ অকণো দুখ নাই মা মইহে প্ৰকৃত দোষী মা মইহে আভিজাত্যৰ মুহত অন্ধ হৈ দেউতাক ঘৰৰ পৰা উলিয়াই দিলোঁ মা মোক ক্ষমা কৰিব মা নেমাতিবি তই মোক মা বুলি চহৰৰ ভাল স্কুলত পঢ়ুৱাই শুনাই এহে শিক্ষা ললি এই মই যাম মই দেউতাক বিচাৰি যাম আৰু যদি মই বিচাৰি নাপাওঁ চাবা কিন্তু তোমাক ব'লা আমি দেউতাক বিচাৰি যাওঁ মা পাপা মই যাম মাইনা মই যাম ককাক তুমি যাব নালাগে মাইনা ককাক বিচাৰি মা আৰু ময়ে যাম মা এই ৰাখক আহা মাইনা আহা মা আৰু পাপাই ককাক বিচাৰি আনিব আহা মাইনা আহা আজি ককা আহিব নহয় তুমি ককাৰ লগত খেলিব পাৰিবা আহা আহাচোন আহা আমি ভিতৰলৈ যাওঁ আহা তোমাৰ কাৰণে হৈছে সেইবিলাক মৰিছি কাষেদি সুখ বিচাৰি খালো হাবাথুৰি পালো মাথো দুখ পালো মাথো দুখ পালো মাথো দুখ পালো মাথো দুখ সুখে দুখে ভৰা হাঁহি আৰু কান্দোনত সুখে দুখে ভৰা হাঁহি আৰু কান্দোনত এয়াই আমাৰ সংসাৰ